ঋণ মই খুজিব নোৱাৰিলোঁ ছাৰ। মোৰ পলাতক উশাহবোৰক বন্দী কৰিবলৈ আপুনি যিমানেই জাল নাপাতক ছাৰ, উশাহবোৰ বন্দী নহয় মোৰ। দুষ্ট উশাহ, নষ্ট উশাহ, ভ্ৰষ্ট উশাহ। মোৰ উশাহ বনৰীয়া আছিল, ৰবাব টেঙাৰে সজোৱা দুপৰীয়া আছিল ছাৰ। বুজি পোৱা নাছিলোঁ সেই সময়ত পাক লগা অংক, জ্যামিতিৰ, উপপাদ্যৰ শাসন। ছক্ৰেটিছ গৈছিল বহু নীলগৰ এটা জয়াল ৰাস্তাৰে মোক এৰি থৈ। স্বপ্ন অযুত আছিল ছাৰ, লক্ষ্য অযুত আছিল। কৰিম কি? ডাল দিমাগ লৈতো আৰু ডাক্তৰ, ইঞ্জিনিয়াৰ হ'ব নোৱাৰি প্ৰশাসনিক বিষয়া কিম্বা ন্যায়ালয়ৰ ন্যায়াধীশ। আপোনাৰ আশা আকাংক্ষাবোৰৰ দাম দিব নোৱাৰিলোঁ মই। এই মেইন লাইফত লিখা কথাবোৰ বাৰিষাৰ আকাশ যেন হ'ল। ছডিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়া বুজি নোপোৱা বাবেই চাগে ফলাফল নোলাল, অৰ্থহীন। যদিও বহুতে অৰ্থবহ বুলি কয় জীৱন বিজ্ঞানৰ। কি কৰিম, কি বা নকৰিম ছাৰ? টেৰৰিষ্ট নহওঁ, ঘৰৰ মায়া আছে যে। তেনেহ'লে কৰিম কি ছাৰ? ডকাইত, প্ৰফেশ্যনেল কিলাৰ নে LICৰ এজেণ্ট? অনুশোচনাত ভুগিছোঁ ছাৰ, কথাবোৰ ৰাখিব নোৱাৰিলোঁ মই। হীনমান্যতাত ভুগিছোঁ ছাৰ, একো এটা কৰিব নোৱাৰিলোঁ আপুনি কোৱা মতে। মই ছাৰ মানুহজন তেনেকুৱা নাছিলোঁ, তেনেকুৱা হ'বও খোজা নাছিলোঁ। যি আছিল সেইখিনিতে সন্তুষ্ট আছিলোঁ। কচাইখানাৰ সন্মুখত ঘনাই উশাহ সলাইছিলোঁ। তথাপিও কোনে কি টোপ গুঠি মোক লৈ গৈছিল নষ্ট গলিয়েদি। সলনি হৈছিলোঁ মই, নিয়ম মাফিক নাছিল মোৰ দিনবোৰ। পঢ়া টেবুলত ওলমি ওলমি শূন্যতা, স্কুলৰ বাৰান্দাত নিচুকাই নিচুকাই নিসংগতা। পাৰ্যমানে বাচি চলিছিলোঁ আপোনাৰ তীক্ষ্ণ নজৰৰ পৰা। পৰৱৰ্তী দিনবোৰত যিবোৰ কথাই মোক কষ্ট দিছিল, দুখ দিছিল, কৰিম কি ছাৰ? লাইফ পোষ্টত ফাঁচি নে ডাইমক্ৰনৰ বটল? হাৱা মোৰ ফালে নাই ছাৰ, হাৱা মোৰ ফালে নাই। তথাপিও কৃতজ্ঞ ছাৰ। এই যে কটাই আছোঁ জীৱন, লিখি আছোঁ বদনামী গলিৰ কবিতা, জীৱনৰ শেষ মালিতা। কবিতা পঢ়েনে ছাৰ আপুনি মোৰ কবিতা? সাধ্যানুসাৰে যিখিনি শিকিছিলোঁ, যিখিনি বুজিছিলোঁ, স্বত্ব আপোনাৰ ছাৰ, আপোনাৰ। মোৰ দুনিয়াৰ ছক্ৰেটিছজন আপুনিয়েই, মোৰ দুনিয়াৰ সৰ্বপল্লীজন আপুনিয়েই ছাৰ, আপুনিয়েই। আপোনাৰ কথা বধিদ্ৰুমৰ ছায়া ছাৰ, বধিদ্ৰুমৰ ছায়া। আপোনাৰ ঋণ খুজিবলৈ মই অপাৰগ ছাৰ, আপোনাৰ ঋণ খুজিবলৈ মই অসমৰ্থ, অপদাৰ্থ ছাৰ।